অৱশেষত ঘোষণা হ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ দিন। প্ৰায় 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত দুয়োটা পৰীক্ষা শেষ কৰা হ'ব। 10 দিনৰ ভিতৰত পৰীক্ষাৰ নিয়মাৱলীসমূহ কোৱা হ'ব আৰু মেট্ৰিকৰ ক্ষেত্ৰত তেতিয়ালৈকে কোৱাই হৈছে যেন 3খন পেপাৰত পৰীক্ষা হ'ব। 6খনৰ পৰিৱৰ্তে 3খনত হ'ব আৰু যিখনতে হায়েষ্ট নম্বৰ পাব সেইখনৰ ওপৰত ভিত্তি কৰি বাকীবোৰত নম্বৰ দিয়া হ'ব আৰু অতি সোনকালে হায়াৰ ছেকেণ্ডেৰীৰো কেনেকৈ পৰীক্ষা হ'ব, কিদৰে নিয়মাৱলী দিব সেইটোৰ ওপৰত সিদ্ধান্ত লোৱা হ'ব। বৰ্তমান মেট্ৰিকৰ পৰীক্ষাৰ কথা ক'বলৈ গ'লে 3খন পেপাৰত হোৱাটো নিশ্চিত হৈ পৰিছে আৰু অহা জুন আৰু জুলাই মাহটো এৰি 1 আগষ্টৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব 15 আগষ্টৰ ভিতৰত আৰু এই পৰীক্ষা অনুষ্ঠিত হোৱা অলপ দিন পিছতে অৰ্থাৎ 5 ছেপ্টেম্বৰৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰা হ'ব। সেইটো কাৰণে ছাত্ৰ ছাত্ৰীসকলে অলপ সময় পাইছে পঢ়িবলৈ, তো পঢ়িব লাগে। ইয়াত অলপতে অনুষ্ঠিত হৈ যোৱা অসমৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া আৰু আছু, এপছু, অসম সাহিত্য সভা, বড়ো শিক্ষা সংসদৰ অধ্যক্ষ, সচিব, CBSE মাণ্ডলিক বিষয়া আদি উপস্থিত থাকে। বৈঠকখনত তেখেতসকলে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰে যে অহা 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা হ'ব লাগে আৰু সেই তাতে সিদ্ধান্ত লোৱা হৈছিলে যেন সেবাই 6খন প্ৰশ্নকাকতৰ সলনি এইবছৰ 3খন প্ৰশ্নকাকতৰ সৈতে পৰীক্ষা অনুষ্ঠিত কৰিব আৰু যিখনতে সৰ্বোচ্চ নম্বৰ লাভ কৰিব সেইখনৰ ওপৰত ভিত্তি কৰি বাকীখনত বিষয়ত আপোনালোকৰ নম্বৰো দিব আৰু 5 ছেপ্টেম্বৰৰ পূৰ্বে ফল ঘোষণা কৰা হ'ব বুলি সেৱা সংসদে জানিবলৈ দিছিলে। সেইকাৰণে এতিয়া সময় আছে, সময় থাকোঁতে তোমালোকে পঢ়া শিক্ষাৰ্থীসকলে আৰু শিক্ষামন্ত্ৰীয়ে 18 বছৰৰ ঊৰ্ধ্বৰ পৰীক্ষাৰ্থীসকলক ভেকচিন প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। যিহেতু পৰীক্ষালৈ দিন আছে, সেইকাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়াই হয়তো গভীৰ পৰিস্থিতিৰ পৰা অলপ হ'লেও বাচি থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক ভেকচিন প্ৰদানো কৰিব আৰু অতি সোনকালে হায়াৰ ছেকেণ্ডেৰীৰো কেনেদৰে পৰীক্ষা হ'ব তাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আজিলৈ